নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেক আপ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি মোবাইলৰ ডিফল্ট ব্ৰাউজাৰটো কেনেকৈ চেঞ্জ কৰে চাওঁ আহকচোন। অনুগ্ৰহ কৰি ৱেক আপ আছাম চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে বুজিব পাৰিব। এতিয়া আমি হোৱাটছএপত আহিলোঁ। হোৱাটছএপত যিকোনো লিংক এটাত ক্লিক কৰিলোঁ। তাৰপাছত এয়া চাওক, মোবাইলৰ ডিফল্ট ব্ৰাউজাৰটোলৈ লৈ গ'ল। এইটো আমি এতিয়া চেঞ্জ কৰিম। এতিয়া আমি বেক কৰিম। তাৰপাছত মোবাইলৰ ছেটিঙলৈ যাম। এই মোবাইলৰ ছেটিঙত ক্লিক কৰিলোঁ। এপছত গ'লোঁ। মেনেজ এপ, তাৰপাছত আপোনাৰ মোবাইলৰ ব্ৰাউজাৰটো বিচাৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। মোবাইলৰ ব্ৰাউজাৰটো ক্লিয়াৰ কৰি দিম। অল ক্লিয়াৰ। ওপৰত থকা তিনিটা ডটত ক্লিক কৰি এতিয়া চাব ডিফল্ট এপ, সেইটো ক্লিক কৰিম। তাৰপাছত আপোনাৰ ব্ৰাউজাৰটো ক্লিক কৰিম। তাৰপাছত ক্ৰ'ম ছিলেক্ট কৰি দিম, বা আপুনি যিটো ভাল পায় সেইটো ছিলেক্ট কৰিব। তাৰপাছত আকৌ হোৱাটছএপত যাম, ছেইম লিংকত ক্লিক কৰিম। এতিয়া চাওক আপোনাৰ ব্ৰাউজাৰটো চেঞ্জ হৈ গ'ল। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।